হেল্ল' গাইজ ৱেলকাম বেক টু মাই ভিডিঅ' চ' মানে গাইজ আজি মোৰ লগত নহ'ব লগা ঘটনা এটা ঘটি গৈছে মানে মই 10টা বজাত মই মানে এটা লং ভিডিঅ' শ্বুট কৰি আছোঁ তাৰপিছত মোৰ 11টামান বজাত হৈ গৈছে মোৰ ভিডিঅ'টো পূৰা কমপ্লিট হৈ গৈছে মানে ক্লিপ চিপ তোলা চব হৈ গৈছে তাৰপিছত মই ভিডিঅ'টো মই এডিটিং কৰিলোঁ কেপকাটত তাৰপিছত তাতে কি হৈছে ক্লিপগিলা লগত উল্টা পেল্টা আছে সেনেকৈ মোৰ আধা ঘণ্টা এনেই ৱেষ্ট গৈছে মই বোলো ফাৰ্ষ্টৰ সেইটো এটা ভুল হৈছে আৰু বাদ দি তাৰপিছত ছেকেণ্ড বাৰত মই হৰি ক্লিপগিলা পূৰা একদম সমানকৈ লৈছোঁ চব ঠিক ঠাক আছে তাৰপিছত কি হৈছে মোৰ অভাৰলে লগোৱা গৈছে আৰু ক'ৰবাত কিবি লগোৱা গৈছে তাৰপিছত ঘূৰি সেইটো ছেকেণ্ডটো গ'ল এনেকৈ তাৰপিছত থাৰ্ডটো যেতিয়া মই এডিটিং কৰি আছোঁ এডিটিং কৰোঁতে কিবা আঙুলিটো ক'ৰবাত লাগি কেনে গোটাইগিলা ফৰ্মেট হৈ গৈছে তাৰমানে চব ডিলিট হৈ গৈছে সেইগিলা তাৰপিছত মোৰ এনেকুৱা মাথা গৰম উঠি গৈছে মানে তাৰপিছত মই ভাবছোঁ যদি মই আপি হ'লো কঁকালখন দুখাই দিলে মোৰ লাইক ভিউজ কমেণ্ট গোটাই আহি গ'লে মই ইমান কষ্ট কৰিব নালাগিলে ফ'ৰ্থ বাৰত মই হৰি এই ভিডিঅ'টো এডিটিং কৰিছোঁ ভালকৈ কৰি কেনে মই এতিয়া ভিডিঅ'টো আপলোড দিম আপোনালোকে চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো